খবৰ আপোনালোকৰ? মোৰ পিছে ভালেই, ভাল আৰু বেয়াৰ মাজতে আছোঁ বাৰু। একেবাৰে ভালো নহয়, একেবাৰে বেয়াও নহয় বাৰু। কিয়নো বৰষুণ দি আছে, ইমান বেছি বতৰটো বেয়া হৈছে নহয়, সেইটো কাৰণে আজি কাপোৰ এগালো ধুই দিলোঁ। কিয়নো ঈদ আহি পাইছেহি নহয়নে বাৰু? আপোনালোকে ঈদৰ কাম কৰিলেনে বাৰু? মই বাৰু কেইদিনমান আগতে কৰিছিলোঁ, গোটেইখিনি কাম হৈ গ'ল, খালি এটা ৰুম বাকী আছিলে কাম কৰিবলৈ। এয়া দেখিছেনে মোৰ মুখখন কেনেকুৱা হেতা হেতা হৈ গৈছে। এতিয়া আজি গোটেই দিন পানী চুলোঁ, মানে এই চবখিনি ধোৱা মেলা কৰিলোঁ। এইমাত্ৰ মই এয়া গা পা ধুই মেলি আহিছোঁ এতিয়া কাপোৰখিনি, কিয়নো বাহিৰত বৰষুণ এতিয়াও পৰিয়ে আছে। এইকেইদিন 3 দিনে একদম এনেকুৱা নেৰানেপেৰা বৰষুণ হৈছে নহয়, ক'বলৈ মানে ভাষা নাই আৰু। একদম মানে কিবা বৰিং লাগি গৈছে, খালী বৰষুণ খালী বৰষুণ। পানীতে যিহেতু থাকিব লাগে, পানীয়ে কাম গোটেইখিনি নহয়নে বাৰু? আমাৰ মাইকীসকলৰ পানী নহ'লে একোৱেই নহয়, মানে নিসিজে একো কাম। কাপোৰবিলাক মেলি থৈছোঁ। এয়া বাহিৰত চৰচৰাই বৰষুণ পৰি আছে। আনফালে আছোঁ মই, আৰু এইফালে আমাৰ ভিতৰত এয়া অৱস্থা। জাবা বেটি শুই আছে, আৰু এয়া মই চব উদং কৰি থৈছোঁ। এইফালে চব কিচেনটো যিহেতু হোৱা নাই, সেইটো কাৰণে এয়া প্লাষ্টাৰটো হৈ গ'ল গোটেইখিনি। আৰু এয়া মই ইয়াতে ভিতৰতে আজি কাপোৰ এনেকৈ মেলি দিছোঁ, কিয়নো বাহিৰত জেগা নাই। এয়া বৰষুণ পৰিয়ে আছে, আপোনালোকে আৱাজ শুনিছে। মই বাহিৰত যোৱা নাই, কিয়নো একদম ভিজিবলৈ মন নাই। সেইখিনি এনেকৈ মেলি দিলোঁ, মুচৰি চুচৰি গোটেইখিনি ধৰিলে। সেইটো চাইডেও আছে এনেকৈ মই কাপোৰ মেলি দিলোঁ আমাৰ নতুন ৰুমত। জাবা বেটি ইয়াত দেখিছেনে? ফেন কিন্তু ওপৰত চলিয়ে আছে। ইমান বেছি জোৰ ঠাণ্ডা বৰষুণ এই 3 দিনে পৰি আছে, কিন্তু ফেনখন নলোৱালৈকে মানে শান্তি নালাগে, কিয় নাজানো। মই কিবা সেমেকা লাগি থাকে যে, ভাল নালাগে। সেইটো কাৰণে মানে ফেনখন লৈ লওঁ অকণমান টাইম। আমাৰ জাবা বেটি শুবৰ কাৰণে দিছোঁ, তাৰপাছত আৰু পঢ়িব জাবা বেটি নহয়নে বাৰু? জাবা বেটি মুখখন লুকুৱালে হাই মই এয়া চব খালী কৰি থৈছোঁ। এয়া পাৰা নাই, যিহেতু এইফালে কাপোৰ এৰি দম এয়া ইয়াতে থৈ দিছোঁ। এনেকৈ এয়া কাপোৰখিনি মই এয়া ধুই থৈ দিছোঁ। এইখিনি শুকালে বাৰু, আনফালে শুকোৱা নাই। বা ইমান টান বৰষুণ কিমান পৰি আছে। সেইখন মেট্ৰেছখন মই এনেকৈ তাতে থৈ দিলোঁ, কিয়নো জেগা নাইকিয়া। সেইটো কাৰণে এয়া পানী বহিছে, এনেকৈ মই মজাকৈ থৈ দিছোঁ। কিয়নো বৰষুণৰ বতৰৰ কাৰেণ্টটো যিহেতু পিককৈ গৈ থাকে, সেইটো কাৰণে মানে মই এনেকৈ ষ্টক কৰি ৰাখোঁ অলপমান, যাতে পটককৈ ইউজফুল হয়। সেইটো কাৰণে ঠিক আছে, আজিলৈ বাই।